বন্ধুসকল ভালে আছেনে? আমাৰ দেশত দেৱী মাক পূজা কৰা হয়। যদি সেই নাৰীকেই পূজা কৰা হয়, ধৰ্ষণ কৰি হত্যা কৰিবলগীয়া ঘটনা সংঘটিত হৈছে দেশত। হ'ব জানো ন্যায়? নে মুকলি আকাশৰ তলত দপদপাই ফুৰি আকৌ সেই একেই ঘটনা সংঘটিত কৰে? সেই তেনেকুৱা মানুহক, সেই তেনেকুৱা নৰপিশাচক, সেইবোৰ মানুহৰ লিষ্টতে নপৰে। এই তেনেকুৱা নৰপিশাচক জীয়াই জ্বলাই দিব লাগে, নহ'লে ফাঁচি দিয়ক। উচ্চ ন্যায়ালয়ক আমাৰ নাৰী সমাজৰ ফালৰ পৰা এইটো বিনম্ৰ অনুৰোধ কৰিছোঁ। সঁচাকে ভাবিলেই কিবা আচৰিত লাগে। ইমান ঘৃণনীয় ঘটনা বাৰু সংঘটিত হ'ব লাগে। যিগৰাকী ডক্তৰজনীক হত্যা কৰিছে নৰপিশাচে ধৰ্ষণ কৰি, তেওঁৰ বিদেশী আত্মাৰ সৎগতি কামনা কৰিছোঁ। আৰু দ্বিতীয় দিন যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয়, সেয়ে চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ। ফাঁচি দিয়ক, নহ'লে ৰাইজৰ আগত জ্বলাই দিয়ক, জিন্দা জ্বলাই দিয়ক।